স্বাগতম জনাই ষ্টুডিঅ'ত মই জাহ্নবী লৈ আহিছোঁ পুৱাৰ প্ৰথমটো খবৰ এতিয়া হেকাৰৰ সহজ টাৰ্গেট হৈ পৰিছে অসমৰ শিল্পী সমাজ আৰু কেইবাগৰাকীও শিল্পী হেকাৰৰ কবলত পৰিছে দুষ্ট চক্ৰই অসমৰ শিল্পী কেইবাগৰাকীও শিল্পীৰ ফেচবুক পেজৰ লগতে ইউটিউব একাউণ্ট পৰ্যন্ত হেক কৰিছে যাৰ ফলত এতিয়া শিল্পী সমাজৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে লৈ আহিছোঁ উত্তৰ সবিশেষ হেকাৰৰ টাৰ্গেট অসমৰ শিল্পী সমাজ এতিয়া হেকাৰৰ সহজ টাৰ্গেট হৈ পৰিছে হেক হৈছে ইজনৰ পিছত সিজনকৈ কণ্ঠশিল্পীৰ সোশ্যাল মিডিয়া একাউণ্ট সামাজিক মাধ্যমৰ একাউণ্ট হেক হৈ পৰিছে কণ্ঠশিল্পী দিক্ষু শৰ্মাৰ ইউটিউব একাউণ্ট হেক হোৱা বুলি জানিব পৰা গৈছে নীলোৎপল বৰাৰ ইউটিউব একাউণ্টটো হেক কৰিছে দুষ্ট চক্ৰই কেইবাগৰাকীও শিল্পীৰ একাউণ্ট পৰ্যন্ত হেক কৰিছে দুষ্ট চক্ৰই কণ্ঠশিল্পী সুভাষানা দত্তৰ ফেচবুক একাউণ্ট হেক কৰিছে দুষ্ট চক্ৰই এতিয়া হেকাৰৰ সহজ টাৰ্গেট হৈ পৰিছে অসমৰ শিল্পী সমাজ পৰিচালক সৌৰভ কাকতিৰ এটা ইউটিউব চেনেল পৰিছে হেকাৰৰ কবলত একাউণ্টসমূহ ৰিকভাৰৰ চেষ্টা কৰিও বিফল হৈছে শিল্পীসকল যাৰ ফলত এতিয়া এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে কিয়নো এইবাৰ হেকাৰে টাৰ্গেট কৰি লৈছে অসমৰ কেইবাগৰাকীও প্ৰসিদ্ধ শিল্পীক আৰু যাৰ ফলত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে যেহেতু ফেচবুক একাউণ্টৰ লগতে ইউটিউব একাউণ্ট পৰ্যন্ত হেক কৰিছে আৰু কণ্ঠশিল্পীসকলে যেহেতু ইতিমধ্যে বা শিল্পীসকলে যেহেতু ইতিমধ্যে তেওঁলোকে টুইট কৰি বা সামাজিক মাধ্যমত পোষ্ট কৰি এই কথা অৱগত কৰাইছে বা এই কথা প্ৰকাশ কৰিছে তেনেস্থলত এতিয়া হেকাৰৰ যেহেতু টাৰ্গেট হৈ পৰিছে অসমৰ শিল্পী সমাজ যাৰ বাবে এতিয়া অসমৰ শিল্পী জগতত এতিয়া এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে যেহেতু ইউটিউব চেনেল হওক বা ফেচবুক পেজ হওক সকলোবোৰ যিহেতু এক প্ৰকাৰ হেক হৈ পৰিছে ৰাজ্যত দিনে দিনে এই যে চাইবাৰ অপৰাধ দিনে দিনে বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে বা চাইবাৰ অপৰাধীৰ সংখ্যা দিনে দিনে বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে আৰু যিহেতু চাইবাৰ অপৰাধৰ বিৰুদ্ধে আনকি আৰক্ষী পৰ্যন্ত এতিয়া এক প্ৰকাৰ সষ্টম হৈ উঠা বুলি ক'ব লাগিব ইয়াৰ কিছুদিন পূৰ্বে আৰক্ষীয়ে হেল্পলাইন নম্বৰ পৰ্যন্ত মুকলি কৰিছিল চাইবাৰ অপৰাধৰ জালত পৰিলে বা চাইবাৰ অপৰাধীৰ জালত পৰিলে যাতে আৰক্ষীক অৱগত কৰাব পাৰে তাৰ বাবে যেহেতু আৰক্ষী হেল্পলাইন নম্বৰ পৰ্যন্ত মুকলি কৰা দেখিবলৈ পোৱা গৈছিল কিন্তু আৰক্ষী প্ৰশাসন যদিও এই হেকাৰৰ বিৰুদ্ধে বা চাইবাৰ অপৰাধীৰ বিৰুদ্ধে যদিও সষ্টম হৈ পৰিছে কিন্তু তাৰ মাজতো একাংশ দুষ্ট চক্ৰই এনেধৰণৰ কামেৰে বহু লোকৰ ওপৰত ঠগন দিয়া দেখিবলৈ পোৱা গৈছে বা বহু লোকক শান্তি কৰি অহা দেখিবলৈ পোৱা গৈছে যিহেতু এইবাৰ অসমৰ যি শিল্পী সমাজক টাৰ্গেট কৰি লৈছে তেওঁলোকৰ ফেচবুক একাউণ্ট ইউটিউব একাউণ্ট পৰ্যন্ত হেক কৰিছে মুঠৰ ওপৰত সেইসকল শিল্পীৰ যি ছ'চিয়েল মিডিয়া একাউণ্ট আছে সেই ছ'চিয়েল মিডিয়া একাউণ্ট এতিয়া হেক কৰিছে হেকাৰে আৰু এতিয়ালৈকে কিন্তু একাউণ্টসমূহ ৰিকভাৰৰ চেষ্টা কৰিও বিফল হৈছে শিল্পীসকল যাৰ বাবে তেওঁলোকে সামাজিক মাধ্যমত পোষ্ট যোগে ইতিমধ্যে এই সকলোবোৰ কথা অৱগত কৰাইছে কণ্ঠশিল্পী দিক্ষু শৰ্মাৰ ইউটিউব একাউণ্ট হেক কৰিছে হেকাৰে সমান্তৰালকৈ নীলোৎপল বৰাৰ ইউটিউব একাউণ্ট পৰ্যন্ত হেক কৰিছে দুষ্ট চক্ৰই কণ্ঠশিল্পী সুভাষানা দত্তৰ ফেচবুক একাউণ্ট দুষ্ট চক্ৰই হেক কৰিছে লগতে পৰিচালক সৌৰভ কাকতিৰ এটা ইউটিউব চেনেলো পৰিছে এতিয়া হেকাৰৰ কবলত যাৰ ফলত এই সকলো লোকৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু যিহেতু অসমৰ ইজনৰ পিছত সিজনকৈ জনপ্ৰিয় শিল্পীৰ ওপৰত কণ্ঠশিল্পীয়ে হওক বা অন্যান্য ক্ষেত্ৰৰ লগত জড়িত হওক পৰিচালকে হওক যিহেতু এই সকল লোকক এতিয়া সহজভাৱে টাৰ্গেট কৰিছে বা এই সকল লোকৰ ছ'চিয়েল মিডিয়া একাউণ্ট পৰ্যন্ত যিহেতু হেকাৰে হেক কৰা দেখিবলৈ পোৱা গৈছে তেনেস্থলত বাকী যিসকল লোক আছে বাকী যিসকল কণ্ঠশিল্পী আছে বা বাকী যিসকল এই যি সংস্কৃতি জগতৰ লগত জড়িত বা চিত্ৰনাট্য জগতৰ লগত জড়িত বা গানৰ পথাৰ লগত জড়িত যিসকল লোক আছে তেওঁলোকৰ মাজত এতিয়া এক প্ৰকাৰ হাহাকাৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে যে তেওঁলোকৰ একাউণ্টটো হেক হয় নেকি বা তেওঁলোকৰ একাউণ্টটো সুৰক্ষিত হয় নে নহয় তাক লৈ এতিয়া প্ৰশ্ন উত্থাপিত হোৱা দেখিবলৈ পোৱা গৈছে যিহেতু ইজনৰ পিছত সিজনকৈ জনপ্ৰিয় লোকৰ একাউণ্ট পৰ্যন্ত বা ছ'চিয়েল মিডিয়াৰ একাউণ্ট পৰ্যন্ত এইদৰে যিহেতু হেক হোৱা দেখিবলৈ পোৱা গৈছে যাৰ ফলত এতিয়া এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু প্ৰতিগৰাকীয়ে ইতিমধ্যে ফেচবুক পোষ্ট যোগে হওক বা টুইট যোগে হওক বা তেওঁলোকৰ সামাজিক মাধ্যম যোগে যিহেতু ইতিমধ্যে তেওঁলোকে এই কথা অৱগত কৰাইছে যে তেওঁলোকৰ ইউটিউব একাউণ্ট পৰ্যন্ত হেক হৈ পৰিছে বা ফেচবুক পেজ পৰ্যন্ত হেক হৈ পৰিছে যাৰ ফলত এইসকল জনপ্ৰিয় লোকৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু যিহেতু এতিয়া হেকাৰৰ সহজ টাৰ্গেট হৈ পৰিছে কিয়নো হেকাৰসকলে এতিয়া সহজেই টাৰ্গেট কৰিছে এই সকল লোকৰ ফেচবুক একাউণ্ট বা
ইউটিউব একাউণ্ট সহজে টাৰ্গেট কৰা দেখিবলৈ পোৱা গৈছে আৰু যেহেতু সাইবাৰ অপৰাধৰ বিৰুদ্ধে বা এই হেকাৰসকলৰ বিৰুদ্ধে যেহেতু অসম আৰক্ষীয়ে সম্পূৰ্ণৰূপে সষ্টম হৈ পৰা দেখিবলৈ পোৱা গৈছিল বা অসম আৰক্ষীৰ যে অভিযান সেয়া অব্যাহত থকা দেখিবলৈ পোৱা গৈছিল সাইবাৰ অপৰাধৰ বিৰুদ্ধে আৰু ইয়াৰ পূৰ্বেও কিন্তু কেইবাজনো সাইবাৰ অপৰাধী জালত কৰিবলৈ সক্ষম হৈছিল আৰক্ষীৰ আৰু যেহেতু আৰক্ষীয়ে হেল্পলাইন নম্বৰ পৰ্যন্ত মুকলি কৰিছে সাইবাৰ অপৰাধৰ যিসকল বলি হ'ব তেওঁলোকে যাতে অসম আৰক্ষীক এই বিষয়ে অৱগত কৰোৱাব পাৰে তাৰ বাবে যেহেতু হেল্পলাইন নম্বৰ পৰ্যন্ত মুকলি কৰা দেখিবলৈ পোৱা গৈছে কিন্তু ইয়াৰ মাজতে এতিয়া এই শিল্পীসকলক বা এই জনপ্ৰিয় লোকসকলক এক প্ৰকাৰ এতিয়া টাৰ্গেট কৰি লৈছে হেকাৰে যাৰ ফলত এতিয়া চাঞ্চল্য বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে ইজনৰ পিছত সিজনকৈ কণ্ঠশিল্পীৰ ছ'চিয়েল মিডিয়া একাউণ্ট এইদৰে হেক কৰা দেখিবলৈ পোৱা গৈছে আৰু যেহেতু এতিয়ালৈ একাউণ্ট পৰ্যন্ত তেওঁলোকে ৰিকভাৰ কৰাৰ চেষ্টা কৰিছে কিন্তু ৰিকভাৰ কৰাৰ চেষ্টা কৰাৰ পিছতো তেওঁলোকে কিন্তু নিজৰ একাউণ্ট এতিয়ালৈ ৰিকভাৰ কৰিব পৰা নাই বাৰে বাৰে বিফল হৈ পৰিছে যাৰ ফলত এতিয়া তেওঁলোকে ইতিমধ্যে সামাজিক মাধ্যমৰ পোষ্ট যোগে এই কথা জনাইছে যে চেনেল বা ফেচবুক একাউণ্ট ৰিকভাৰ কৰিবলৈ চেষ্টা চলাই থকাৰ পিছতো কিন্তু তেওঁলোকৰ চেনেলটো বা তেওঁলোকৰ ফেচবুক একাউণ্টটো কিন্তু এই পৰ্যন্ত ৰিকভাৰ হোৱা নাই যাক লৈ যিসকল তেওঁলোকৰ অনুৰাগী আছে অনুৰাগীসকলকো ইতিমধ্যে এই কথা অৱগত কৰাইছে যাতে হেকাৰৰ কবলত যেহেতু তেওঁলোকৰ ফেচবুক একাউণ্ট বা ইউটিউব একাউণ্ট যেহেতু হেক হৈ পৰিছে তেনেস্থলত তেনে কোনো ফেচবুক একাউণ্ট বা তেনে কোনো ইউটিউব একাউণ্টৰ পৰা যদি কোনো মেছেজ যায় বা অন্য কোনো যদি পোষ্ট যায় যাতে কোনো অনুৰাগীসকলে বা সমৰ্থকসকলে যাতে তাত বিশ্বাস নকৰে তাৰ বাবে তেওঁলোকে ইতিমধ্যে আগতীয়াকৈ সামাজিক মাধ্যমত পোষ্ট যোগে জনাইছে আৰু এই পৰ্যন্ত কিন্তু বাৰে বাৰে যদিও তেওঁলোকে নিজৰ ইউটিউব চেনেল বা ফেচবুক একাউণ্ট ৰিকভাৰ কৰাৰ চেষ্টা কৰি থকাৰ পিছতো কিন্তু এই পৰ্যন্ত বিফল হোৱা দেখিবলৈ পোৱা গৈছে আৰু যিহেতু এই হেকাৰৰ সংখ্যা দিনে দিনে বৃদ্ধি পাইছে বা এনেধৰণৰ যি ঘটনা ইতিমধ্যে বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে ইয়াৰ পূৰ্বেও যিহেতু এনেধৰণৰ বহু ঘটনা সংঘটিত হৈছে বা এনেধৰণৰ চাইবাৰ অপৰাধৰ বাবে বহু লোক এক প্ৰকাৰ সৰ্বস্বান্ত হোৱা দেখিবলৈ পোৱা গৈছে কিন্তু এইবাৰ এই শিল্পী সমাজৰ বা বহু জনপ্ৰিয় লোকৰ অসমৰ জনপ্ৰিয় যিসকল লোক আছে তেওঁলোকৰ এইদৰে ফেচবুক একাউণ্ট বা শিল্পীসকলৰ এইদৰে ফেচবুক একাউণ্ট বা ইউটিউব একাউণ্ট পৰ্যন্ত এইবাৰ হেক কৰা দেখিবলৈ পোৱা গৈছে হেকাৰে যাক লৈ ইতিমধ্যে সতৰ্কবাণী প্ৰদান কৰিছে এইসকল লোকে দীক্ষু শৰ্মা কণ্ঠশিল্পী দীক্ষু শৰ্মাৰ ইউটিউব একাউণ্ট পৰ্যন্ত হেক কৰিছে নিৰুৎপল বৰাৰ ইউটিউব একাউণ্ট হেক কৰিছে দুষ্ট চক্ৰই সমান্তৰালকৈ কণ্ঠশিল্পী সুবাসনা দত্তৰ ফেচবুক একাউণ্ট হেক কৰিছে পৰিচালক সৌৰভ কাকতিৰো ইউটিউব চেনেল হেক কৰিছে হেকাৰে আৰু এই দুষ্ট চক্ৰৰ হাতৰ পৰা তেওঁলোকে নিজৰ ফেচবুক একাউণ্টে হওক বা ইউটিউব একাউণ্টে হওক যদিও বাৰে বাৰে ৰিকভাৰ কৰিবলৈ চেষ্টা কৰিছে কিন্তু এই পৰ্যন্ত তেওঁলোক ৰিকভাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰু ইতিমধ্যে কোনে হেক কৰিছে বা কিয় হেক কৰিছে সেয়াও যিহেতু এতিয়া জানিব পৰা নাই অৱশ্যে তদন্তৰ আওতাত আছে হয়তো শীঘ্ৰেই আশা কৰিছে যে এই হেকাৰৰ কবলৰ পৰা যাতে তেওঁলোকৰ ফেচবুক একাউণ্ট বা ইউটিউব একাউণ্টটো ৰক্ষা পৰে বা পৰৱৰ্তী পৰ্যায়ত এনেধৰণৰ ঘটনা যাতে পুনৰ সংঘটিত নহয় তাৰ বাবে ইতিমধ্যেই তেওঁলোকে সামাজিক মাধ্যম যোগে ইতিমধ্যে তেওঁলোকে পোষ্ট কৰা দেখিবলৈ পোৱা গৈছে হেক হোৱা দেখিবলৈ পোৱা গৈছে সুৰেখা চেত্ৰীৰ একাউণ্ট পৰ্যন্ত হেক হৈছে আৰু এতিয়া এই একাউণ্ট যেতিয়ালৈকে তেওঁলোকৰ ৰিকভাৰ নহয় একাউণ্ট ৰিকভাৰ নোহোৱা পৰ্যন্ত যাতে ৰাইজে তেওঁলোকক সহযোগ কৰে তাৰ কামনা কৰিছে এইসকল লোকে